গুড মৰ্নিং, আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনাৰ সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মোৰ নেক্সট ব্লগ হয়। এতিয়া ৰাতিপুৱা 6:20 হৈছে আৰু মই আৰু মোৰ ভাইটিৰ এইটো হয়, এইটো তাৰ নাম হয় জাবেদ আৰু মই মক্তব পঢ়িব গৈ আছোঁ। আৰু আজি বহুত দেৰি হৈ গ'ল, এনেকৈ 5টা বজাতে যাওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আহি পাই গ'লোঁ মছজিদ আৰু বৰষুণো কমি গ'ল। এতিয়া ছাতিটো বাৰু নালাগে বাৰু, এতিয়া লোকক পাই গ'লোঁ। এতিয়া মছজিদৰ ভিতৰত সোমাই এইটো হয় ৰাণীপুৰত মক্তব মছজিদ। মক্তব ছুটি হৈ গ'ল, আমি এতিয়া ঘৰ গৈ আছোঁ। তো আপোনালোকক আমাৰ ৰাস্তাটো দেখাই দিওঁ। ঘৰ যোৱা গলি হয়, আপোনালোকক মই দেখাইছোঁ পিছ কেমেৰা কৰি। আৰু আমি এতিয়া অকণমান দূৰ আছে, ঘৰ গৈ পামেই। গেটটো খুলি সোমায়েই গ'ল। এতিয়া মই যাম, আকৌ লগ পাম অলপ পাছত। মক্তবৰ পৰা আহি কেনে তাৰপিছত নাস্তা কৰিলোঁ, নাস্তা কৰি কিনে কলেজ যাব ৰেডি হ'লোঁ। ৰেডি হৈ কিনে কলেজত আহি গ'লোঁ মই। আৰু আমাৰ এতিয়া ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন হৈ আছে। তো আপোনালোকে ৰুমত আছোঁ আমি এতিয়া, ৰুমৰ ভিতৰত এডমিশ্যনৰ ফৰ্ম ফিল আপ কৰিম। বৰষুণ দি আছে, বহুত জোৰকৈ খুজুৱে এইফালে কান্দি আছে। এইটো খুজুৱে তাৰ বেগ ৰুমত থৈ অহাৰ কাৰণে। আৰু এইফালে বহি আছে মোৰ লগৰ ছোৱালীবিলাকে, একফালৰ পৰা লাইট লাগি আছে, চেল্ফি লৈ আছে। আৰু এইটো হয় আমাৰ স্মৃতি বাইদেউ, মোবাইল চলাই আছে একদম মানে। বৰষুণ দিয়াৰ কাৰণে একো আৱাজেই শুনা যোৱা নাই। ভিডিঅ'টো এতিয়া কৰিছোঁ। আজি ভিডিঅ'টো ইমান দীঘল নকৰোঁ, ইয়ালৈকে। আৰু ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, বেল আইকন দবাবলৈ পাহৰি নাযাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। গুড নাইট, বাই বাই।